গাইজ বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজত নতুন ভিডিঅ' এটা লৈ আহিছোঁ। চ' ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আমাৰ মংগলদৈ জ্ঞান বিকাশৰ পৰা জুবিন দাক মাতিছে বৰ্তমান কলেজীয়া ফিল্ডত অনুষ্ঠানটো আগবঢ়াইছে। চ' ভিডিঅ'টো আপোনালোক আগলৈ দেখাই আছোঁ, চাই থাকিব আপোনালোকে। বৰ্তমান জুবিন দা আহি পোৱা নাই, বাট আহি পালে ভিডিঅ'টো আগলৈ আৰম্ভ কৰি আছোঁ। নিশ্চয় চাই ভাল পাব আপোনালোকে। আশা থাকিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আজি অনুভৱটো বহাগ বিহুৰ নিচিনা পাইছোঁ। কি ক'ম, বিহু বুলি ক'লে বলিয়ে বাৰু ভৰিখন কিবা কৰি ৰখাই ৰাখি আছোঁ বহি এটা ঠাইত। পিছলৈ কি হয় ক'ব নোৱাৰোঁ আৰু। এতিয়া জুবিন দা আহি পাইছে আমাৰ, বাট আহি পাওঁতে এইখিনি ধামাকা আৰু বাকী ধামাকা হ'ব বাকী আছে। বাট দেখাই আছোঁ বেক চাইড পৰিস্থিতি আপোনালোকক। ধন্যবাদ শুভকামনা নতুন বছৰ।
মায়াবী রাতের বুক দেখা পারো তোমার ছবি ভরা দি তোমার রাতের বুক দেখা পারো তোমার ছবি ভরা দিলাম তুমি দিয়া গিয়া পাহি জীবন তুমি দিয়া মরে कुछ पल तो राहत पे चाहत पे इश्क पे मिटा दूं यार पे मिटा दूं यारी 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 मदद यारी यारी ये मेरी ये जिंदगी बिना तेरे एक पल हो न बिन तेरे कभी कल हो ये दिल बन जान पत्थर का बिन तेरे कभी कल हो सनम पे हाथ